ভোট এতিয়া আমিতো পলিং অফিচাৰ হিচাপে ভোট ৰাইজে কাক দিয়ে কেনেকৈ দিয়ে আমাৰ দায়িত্ব হৈছে ৰাইজৰ পৰা ভোটখিনি ধুনীয়াকৈ গ্ৰহণ কৰি সেইখিনি যাতে কোনো ধৰণৰ অনিষ্ট নহয় আৰু ধুনীয়াকৈ আহি আমি বাকচত জমা দিয়া এইটোৱে আমাৰ দায়িত্ব। এতিয়া ৰাইজে জানে ৰাইজে ভোট কাক দিয়ে। হয়, এইটো নতুন এক্সপিৰিয়েঞ্চ। আগত মই এইটো ডিউটি কৰা নাছিলোঁ, কিন্তু দেখিছোঁ চব মানুহ যিমানখিনি মানুহ আছে গোটেইয়ে পূৰ্ণ সহযোগিতা কৰিছে আৰু ভাল লাগিছে। আৰু বাকী আমাৰ চৰকাৰৰ ফালৰ পৰা বা যোনটো অথৰিটি আছিলে, গোটেই যিবিলাক অথৰিটিৰ বিষয়ববীয়া আছে, সকলোৱে মানে চেষ্টা কৰিছে যাতে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলিত হওক। গতিকে এইখিনিয়ে আৰু ক'বলৈ। অসুবিধা তেনেকৈ পোৱা নাই। যেনেকৈ বিজনেছ হ'লে আমাৰ অলপ সুবিধা হ'ল হয়, কিন্তু এতিয়া ডিষ্ট্ৰিক্ট হিচাপে পাওঁতে আমাৰ মানুহৰ অলপ যাতায়াতৰ অসুবিধা হৈছে, নোহোৱা নহয়। কিন্তু এতিয়া আমি বস্তু বাহিনী পোৱাই নাই, অলপ গেডাৰিংটো অলপ বেছি হৈছে। খোৱা বোৱা দিছে নে নাই ইয়াত? খোৱা বোৱা এনে ব্ৰেকফাষ্ট দিছে, এনে শ্লাইচ দিছে আৰু কিবা আপোনাৰ বিস্কুট দিছে। কিন্তু সেনেকুৱা ব্ৰেকফাষ্টটো সেনেকুৱা ঠিক হোৱা নাই আমাৰ মতে। ভাল হোৱা নাই নেকি? ভাল হোৱা নাই। নাই বৰ্তমান অসুবিধা পোৱা নাই। আমি গোটেইখিনি মাল ল'লোঁ, গোটেইখিনি পাইছে সুন্দৰকৈ। এইবাৰতো ভালেই হ'ব লাগে নিশ্চয়। মই সকলোকে অনুৰোধ জনাম যে এইটো এটা গণতন্ত্ৰৰ এটা পবিত্ৰ উৎসৱ। সকলো মানুহে ওলাই আহক আৰু নিজৰ ভোট সাব্যস্ত কৰি এটা ভাল চৰকাৰ গঠন কৰক, যি আমাৰ কাৰণে, কাৰণ আমি গণতন্ত্ৰত যদি যি কাম কৰিব বিচাৰোঁ আমি এই চৰকাৰৰ যোগেদি কৰোঁ। আমাৰ প্ৰতিনিধিয়ে আমাক শাসন কৰে। তো আমি অনুৰোধ জনাম সকলো ৰাইজক যে ওলাই আহক, তেওঁলোকৰ যিটো মতাধিকাৰ এইটো সাব্যস্ত কৰক আৰু এই উৎসৱক সাৰ্থক কৰক।